নমস্কাৰ দ্য প্ৰাইড ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। ধৰ্ষণকাৰী এইডছ ৰোগী হ'ব ৰাছিয়াৰ নতুন অস্ত্ৰ। আপোনালোকক জনাব বিচাৰোঁ যে HIV এইডছ হেপাটাইটিছ ৰোগীক সেনাত মকৰল কৰাৰ কাম আৰম্ভ কৰিছে। অকল সেয়াই নহয়, দুৰ্ধৰ্ষ অপৰাধী তথা ধৰ্ষণৰ দৰে অপৰাধত লিপ্ত লোককো সেনাত মোতায়েন কৰাৰ প্ৰক্ৰিয়া চলিছে। এইসকল লোকক ৰাছিয়ান সেনাৰ ৱেগনাৰ গোটত অন্তৰ্ভুক্ত কৰা হৈছে। এই ৱেগনাৰ গোটক প্ৰাইভেট আৰ্মি বুলিও কোৱা হয়। আচলতে এইডছ ৰোগী ধৰ্ষণকাৰী এইসকলক সেনাত ভৰ্তি কৰি শত্ৰুপক্ষৰ বিৰুদ্ধে যুদ্ধ কৰাৰ আঁচনি লোৱা হৈছে। আমেৰিকাৰ দ্য ডেইলি বিষ্ট নামৰ সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদনতো এইসকলক বলপূৰ্বক সেনাত অন্তৰ্ভুক্ত কৰা হৈছে বুলি দাবী কৰা হৈছে। আমেৰিকাৰ চোৰাংচোৱা সন্থাৰ মতে ৰাছিয়াত সম্প্ৰতি সৈনিকৰ সংখ্যা কমি গৈছে। গতিকে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে চলিবলগীয়া দীৰ্ঘকালীন যুদ্ধৰ প্ৰস্তুতি স্বৰূপে জটিল ৰোগত আক্ৰান্ত ৰোগী আৰু কাৰাগাৰত বন্দী দুৰ্ধৰ্ষ অপৰাধীসকলৰ সহায় ল'বলৈ বাধ্য হৈছে। বিভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে ৰাছিয়াৰ জেলত থকা বিভিন্ন জঘন্য অপৰাধত লিপ্ত অপৰাধীৰ সৈতে ভেদভাৱপূৰ্ণ আচৰণ কৰা হয়। কাৰাগাৰৰ ভিতৰত মানসিকভাৱে ভাৰসাম্য হেৰুওৱা এনে কয়দীক সহজেই সেনাত ভৰ্তি কৰাব পৰা যায় বুলি সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰে। জানিব পৰা মতে ৰাছিয়াই পূব ইউক্ৰেইনত প্ৰায় 200 কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশত পৰিচালিত ৱেগনাৰ গোটক এই নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে। জটিল ৰোগত আক্ৰান্ত ৰোগী আৰু অপৰাধীসকলে গঠিত এই ৱেগনাৰ গোট 2014 চনত গঠন কৰা হৈছিল। দেশ বিদেশৰ বিভিন্ন বিষয়ৰ খবৰ আপোনালোকৰ আগত যাতে দাঙি ধৰিব পাৰোঁ, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব, কমেণ্ট আৰু শ্বেয়াৰ কৰি সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।